Back to my channel, Motu Aslu Vlogs. So guys, kung nisa dekhe disu. Guys, আমার হচ্ছে মানে শান্তনু বাকি প্র্যাঙ্ক কলত একবার দেখা হয়েছে বাকি যাই আছো নলবাৰীৰ ৰাস চাবা গমে পাই নলবাৰীত ৱৰ্ল্ড ফেমাছ ৰাস হয় গতিকে যি ইচ্ছা আপোনালোকে দেখি ভিডিঅ'টো চাই যাওক তো গাইজ মজাকে ৰিস্কাত উঠি ল'লো তাৰপিছত শান্তনু উঠি লৈছে মানে ৰাস চাম বুলি আহিছোঁ যে তো যিখিনি চাওঁ পাৰা মিনি আপোনালোকক চামে আৰু গোটাইখিনি আপোনালোকক দেখি আৰু যিখিনি চাওঁ বাকী মজাকে ৰিস্কাত উঠি লৈছোঁ আপোনালোকে গমে বেছি ৰিস্কাৰ নামি আপোনালোকক আমি ৰিভিউটো দিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক তো গাইজ মজাকে মানে ৰিস্কেৰ ইয়াতে নুমিলা মানে ইয়াতে পুলিচ ৰখি আছে মানে এইভাগে আৰু গাড়ী চাড়ী এলাও নাই আৰু তো দেখি দিছোঁ ষ্টেচনটো পালোঁ তো ৰেল চেল দেখা পাইছে মজাকে তো মজাকে যাই আছোঁ দুয়ো আৰু ইও যাই আছে মজাকে যাই আছে বাকী ৰাসৰ ঘৰত দেখি দিছোঁ আৰু মানে গাইজ ক'ব গ'লে 5 দিন ৰাস গেল আজি এই ৰাসৰ মানে আপোনালোকক সেই মূৰ্তি চূৰ্তি দেখা চেখা পাম আৰু বাকী আপোনালোকক দেখি আছোঁ আহি পালোঁ দেখি দিছোঁ আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ শংখ ধ্বনিত ৰাস উৎসৱৰ আলোড়ন আজি হৰি মন্দিৰৰ বাকৰিত ভক্ত মন্দিৰৰ শংখ ধ্বনিত ৰাস উৎসৱৰ আলোড়ন ওই যে নলবাৰীৰ ৰাস ওই যে নলবাৰীৰ ৰাস আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ শংখ ধ্বনিত ৰাস উৎসৱৰ আলোড়ন আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ শংখ ধ্বনিত ৰাস উৎসৱৰ আলোড়ন আজি হৰি তো মজাকে টিকেটৰ আছে থাৰ তো মজাকে টিকেট চিকেট কাটিব আপোনালোকে মই পিছক লৈ ইয়াতে তো এতিয়া বৰ্তমান সোমাইলোঁ গ্ৰন্থমেলাৰ ভিতৰত এনেকৈ যাই আছোঁ মানে ৰাসত এনেকৈ দেখাব কাৰণে বহুত বস্তু আছে তো গোটাইটো দেখাব নোৱাৰোঁ তো পাৰাখিনি দেখি আছোঁ বাকী এই ৰখালাপৰ এটা শ্বৰ্ট ফিল্মৰ এটা লগ লগাল পালোঁ মজা এনেকৈ যাই বাকী ডিম্পুদাৰ দোকানখনো আহিলোঁ আমি দেখি দিম তো বৰ্তমান পালোঁ ডিম্পুদাৰ দোকানখন মানুহ দিবোৰ ভৰ্তি আছে বৰ্তমান ডিম্পুদা নাইও তো একবাৰ মানে বাহিৰৰ পৰা ৰিভিউটো আপোনালোকে চাই লওঁ ডিম্পুদা লগ কৰিলেও যিহেতু ডিম্পুদা ভিতৰত নোমোৱা ভিৰ হৈ আছে আহি মজাক একদম ব্লেক এণ্ড হোৱাইটৰ গোটাই টিম মেম্বাৰ লগাব মহন্তদা আছে আহিলোঁ আৰু ৰাস্তা আহিলোঁ তো বাবা আৰু লগ পালোঁ এতিয়া ভাল লাগিল ৰাস্তা না ৰাস্তা লো তো মহন্তদা কেনে লাগিল ৰাখো যোৱাই নাই ভিতৰত আহিছোঁ এইমাত্ৰ যাম আৰু বাকী ভাগে গোটাই মেম্বাৰকেইটা আছে তো কেনে লাগিল বঢ়িয়া ভাগে আছে আৰু এই জেগা ইয়াৰ সৰুতে লগ লাগি দিলোঁ হোটেলত যা পুৰা হোটেল খালী কৰি দিছে মজা গাছ পেটলাই গাহৰি আছে কেনাই তোৰ খাদ্য কাৰণে গাহৰি ভালকে কো গাছ মানে ইনকে খাইছে তাৰমানে সি ক'বাই পাৰে নাই মহন্তৰ তাৰ দোকানত মানে কিবা গাহৰি খাইছে দেখা পাইছে মজা একদম মানে মানে পাৰা মিনি খাইছে বাকী ৰাকুদাৰ ভায়েক বুলি কৈছে কেনাই তাৰমানে তোৰ একদম ফিলিংছটো কেনাই আৰু মানে ইউটিউবাৰ এটা হৈছে কি ৰাকুদাৰ ভায়েক বুলি কৈছে মহন্তৰাই মানে সেই আৰু বাকী এখন দোকান আৰু
তো গাইছ মানে যে গাহৰি খাইল গাহৰি দি পেট নভৰিলে এতিয়া জিলাপি ল'ব তো কি জিলাপি ল'বি এতিয়া তো ঘৰত নিবা বোলে জিলাপি দিতে জিলাপি ল'ব সি মানে গাইছ আহাৰ পৰা খাই আছে নন ষ্টপ খাই আছে মানে খাবলৈ আহিছে যেতিয়া ৰাখচাম বুলি আনাই গাইছ আমি আপিচাম বুলি যিখিনি সি খাবলৈ আহিছে সেই আৰু কিছুমান মানুহে যে ছোৱালী চাব হয় ৰাসৰ বাবে মই চাব নাহো মই খাব আহোঁ অঁ মানে এই ছোৱালী চাব নাই খাব সেইকাৰণে ইয়াৰ মানে তো ভাল লাগছে ওই যে নলবাৰীৰ ৰাস, ও আমাৰ নলবাৰীৰ ৰাস। ও আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ শংখ ধ্বনিত ৰাস উৎসৱৰ আলোড়ন